দেশখনত যে আৰু ক'ত কি নঘটে, ইফালে সীমান্তত গুলিয়াগুলি, ইফালে হত্যা, ধৰ্ষণ, কি যে ঘটি নাথাকে আৰু দেই মানুহবোৰৰ মাজত। হেৰা, এই আমাৰ ডাঙৰ বোপাই বাৰু ফোন চোন কৰিছে নাই? আমালৈ ক'ত কৰিব, কৰিছে চাগে মহাৰাণীলৈ। ল'ৰাৰ পাখি গৈছিল, বুজিছে? হেৰা, তোমাক মই কথাষাৰহে কৈছিলোঁ, ইমানকৈ বলকিবলৈ আৰু কিহে পাইছে? বুঢ়ী হ'লা, কিন্তু মুখৰ ধাৰ হ'লে তোমাৰ নকমিল আৰু দেই। হ'ব হ'ব, বোৱাৰী আগক পাই ক'বই নোৱাৰা হ'ল। সঁচা কথা ক'লে লাজ পালে নহ'ব নহয়। হ'ব দিয়া, এই নতুন বোৱাৰী এজনীয়ে বাৰু কি ভাবিব কোৱাচোন? যি ভাবে ভাবক, মই কিবা ভয় কৰিছোঁ নেকি? তাই অহাৰ পৰা সি মোলৈ খবৰ ল'বলৈ সময় নোপোৱা হ'ল। এই মাছ কিনি ল দিয়া। আৰু দিনতে বাচি থব, মাগুৰ মাছো আছে। তুমি আহা আকৌ, মই চাহ বাকোগৈ। এই বাৰীত অলপ কাম আছে, মই যাওঁ। আহি খাম। আজনী ভালনে তোৰ? কেইবাদিনো হ'ল তোৰ খবৰ এটাও পোৱা নাই। মই ভালে আছোঁ মা, তোমালোকৰ ভালনে? আমাৰ চবৰে ভাল। বিয়নীহঁত ঘৰত আছেনে? তোক কামবোৰ ভালকৈ শিকাই দিছেনে? মা, বৰ ভালকৈ শিকাইছে মোক ইয়াত কামবোৰ। আৰু চবেই মোক ইমান মৰম কৰে জানা। মায়েতো অকণো কষ্ট পাবলৈকে নিদিয়ে। বৰ ভাল কথা মাজনী। মা দেউতাক সদায় সন্মান কৰি চলিবি। কিবা এটা ক'লেও মুখে নামাতিবি, মনে মনে থাকিবি। মা, মই বাৰু মুখে মুখে কথা কোৱা ছোৱালীনে? তুমি কোৱা প্ৰত্যেকটো কথাই মোৰ মনত আছে। তুমি চিন্তা কৰি থাকিব নালাগে। জোঁৱাই ফোন কৰি আছেনে? কেতিয়া আহিব ঘৰলৈ? তেওঁ অলপ আগতে ফোন কৰিছিল। বৰ্ডাৰৰ ডিউটি, ক'তনো এতিয়া আহিব পাৰিব? বাৰু মাজনী, গধূলিলৈকে মাছ পুঠি আছেনে? মই পাহৰিছিলোঁৱে। ভাইটিয়ে মাগুৰ মাছ আনি থৈ গৈছে, মোক বাচিবলৈ কৈছে। মই তোমাৰ লগত পাছত কথা পাতিম দেই মা, এতিয়া মাছ বাচোগৈ। বাৰু মাজনী, ভালকৈ থাকিবি যা। মা, কটাৰীখন দিয়কচোন, ইখন ভাইটিয়ে লৈ গৈছে। মাৰ ঘৰৰ পৰা কেইখন কটাৰী আনিছিলি? মা, আপুনি এনেকৈ কিয় কৈছে? মুখে মুখে কথা ক'ব নালাগে। দেখিছোঁ নহয় মাৰ ঘৰৰ পৰা কি কি আনিছ। হেৰা, কটাৰীখনো দি নিদিয়া কিয়? মিছা মিছি হুলস্থুলখন কৰি আছা। বোৱাৰী, মন বেয়া নকৰিবা তুমি। এই পৰহিলৈ সাপ্তাহিক বজাৰ আছে নহয়, তাৰ পৰা এখন মই লৈ আহিম। এখন নহয়, দুখনেই আনিব লাগিব। এখন আকৌ সেই মন বেয়াকৈ দিব লাগিব নহয়। কি কৈছে আপুনি? বোৱাৰীৰ মূৰত তুলি ল'ব বিচাৰিছে আৰু এখন কটাৰী কাক দিব? আমাৰ সেই বুমনিক? তাইকো কটাৰী এখন দি থৈ আহিব লাগিবতো, নহ'লে আকৌ তাইক শাহুৱেকে কথা শুনাব নহয়। মাৰৰ ঘৰৰ পৰা কেইখন কটাৰী লৈ আহিছিলি?